বন্ধুসকল পুনৰ স্বাগতম জনাইছো আপোনাৰ ইউটিউব চেনেল DHinformation ভিডিঅ'টো স্কিপ নকৰিব হেকলৈকে চাব আৰু যি বিষয়বস্তুৰ তিনিটা পইণ্ট মই আগতীয়াকৈ আপোনাক কৈ দিছোঁ পইণ্ট তিনিটা শুনি লওক বৈজ্ঞানিকৰ অনুসৰি সূৰ্যৰ লকডাউন হ'ব গৈ আছে বৰ্তমান পৃথিৱীটো ইয়াৰ লকডাউন চলি আছে নহয় জানো আৰু দ্বিতীয়টো হৈছে সূৰ্যৰ ৰশ্মিৰ মাত্ৰা ভয়ানকভাৱে কম হৈছে কিয়নো সূৰ্যত সোলাৰ স্পটসমূহ কম হৈ পৰিছে তাৰ মাত্ৰা কম হৈছে আৰু তৃতীয় কাৰণটো হৈছে সূৰ্যত হোৱা লকডাউনৰ সময়ত সোলাৰ মিনিমাম বুলি কোৱা হয় আৰু সূৰ্যত হোৱা লকডাউনৰ বাবে ভীষণ ঠাণ্ডা ভূমিকম্প খৰাং হোৱাৰ আশংকা প্ৰকাশ কৰিছে বৈজ্ঞানিকসকলে ইয়াক মই বিতংভাৱে জনাম ভিডিঅ'টোলৈ যোৱাৰ আগতে কথাটো কৈছে যে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব আৰু যদি নতুন কোনোবাই চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা নটিফিকেশ্যন বেলটো ক্লিক কৰি ল'ব যাতে আগতীয়াকৈ মোৰ নটিফিকেশ্যন পায় আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আহক এতিয়া আমি ইয়াক বিতংভাৱে জানো অলপ ভালদৰে জানি লওঁ যেহেতু বৰ্তমান সময়ত আপোনালোকে গম পায় যে COVID-19 মহামাৰীৰ বাবে গোটেই বিশ্বতে লকডাউন হৈ পৰিছে আৰু ঘৰৰ মাজত সকলো মানুহ আবদ্ধ হৈ আছে আৰু ইয়াৰ বাবে প্ৰকৃতিৰ এক পৰিৱৰ্তন হৈছে যে বায়ুসমূহ শুদ্ধ হৈ পৰিছে লগতে গোলকীয় উষ্ণতা বৃদ্ধি কৰা যি গেছ থাকে গেছৰ পৰিমাণো কম হৈছে আৰু ইয়াৰ মাজতে নাছাৰ বৈজ্ঞানিকসকলে এটা মত পোষণ কৰে অৰ্থাৎ ডাঙৰ চিন্তনীয় বিষয় উপস্থাপন কৰে যে সূৰ্যৰ পৃষ্ঠত অপ্ৰত্যক্ষিত ৰূপে তাৰ শক্তি কম হোৱা দেখা যায় ইয়াক চাইণ্টিফিক ভাষাত সোলাৰ মিনিমাম বুলি কোৱা হয় একফালৰ পৰা ক'ব গ'লে যে সূৰ্যৰ বৰ্তমান সময়ত লকডাউনৰ হোৱা অৱস্থালৈ গৈ আছে আৰু এইদৰে সূৰ্যৰ পৃষ্ঠত এক্টিভিটি আশ্চৰ্যভাৱে কম হৈ গৈছে এক্সপাৰ্টসকলে কয় যে আমি এনে এক দিশলৈ গতি কৰিছোঁ য'ত নেকি সূৰ্যৰ ৰশ্মিৰ তাপমাত্ৰা কমি আহিব য'ত ছানস্পট নাইকিয়া হৈ পৰিব আৰু সূৰ্যত মেগনেটিক ফিল্ডছ অৰ্থাৎ মধ্যাকৰ্ষণ শক্তি কম হৈ পৰিব আৰু এই কাৰণে সূৰ্যৰ পৃষ্ঠত কস্মিক ৰেজ আৰু গৰম বতাহ বলে কাষত দেখিছে সেই ফটোতে দেখিছে যে তেওঁলোকে জনাইছে অৰ্থাৎ স্পেচ ৱেডাৰ ৰিপৰ্ট অনুসৰি কয় যে 2020ৰ প্ৰথম 100 দিনৰ পিছৰে পৰা সূৰ্যত এটাও সোলাৰ স্পট দেখিবলৈ পোৱা নাই এই বছৰ সূৰ্যৰ পৃষ্ঠখন ব্লেংক হৈ আছে পিছৰ বছৰত 74% ব্লেংক আছিল আৰু বিশেষজ্ঞ অনুসৰি এই সোলাৰ স্পটসমূহ লুপ্ত হৈ গৈছে বৰ্তমান সময়ত এজন বৈজ্ঞানিক ডক্টৰ টনি ফিলিপছে কয় আপোনালোকে কাষৰ স্ক্ৰীনত দেখিছে তেওঁৰ প্ৰতিচ্ছবি তেওঁ কয় যে সোলাৰ মিনিমাম আহি আছে আৰু ইয়াৰ পৰিমাণ ডাঙৰ সোলাৰ স্পটবোৰ অৰ্থাৎ ছান স্পটবোৰৰ পৰাই বুজিব পাৰি যে পিছৰ শতাব্দীৰ তুলনাত ইয়াৰ পৰিমাণ বেছি সূৰ্যৰ মেগনেটিক ফিল্ডছ অৰ্থাৎ মধ্যাকৰ্ষণ শক্তি কম হৈ পৰিছে যি কাৰণে সোলাৰ ছিষ্টেমত কস্মিক ৰে আহিছে আৰু বেছি মাত্ৰা কস্মিক ৰে এষ্ট্ৰনটৰ স্বাস্থ্যৰ বাবে হানিকাৰক ই পৃথিৱীৰ উপৰিভাগত থকা বাতাবৰণৰ ইলেক্ট্ৰকেমিষ্ট্ৰিৰ ওপৰত প্ৰভাৱ পেলায় যাৰ বাবে বিজুলী মৰাৰ সম্ভাৱনা বেছি থাকিব আৰু নাছাৰ বৈজ্ঞানিকসকলে আশংকা কৰে যে অৰ্থাৎ তেওঁলোকে মত পোষণ কৰে যে এয়া ডাল্টন মিনিমামৰ দৰে হ'ব গৈ আছে অৰ্থাৎ ডাল্টনত 1790 পৰা 1830ৰ মাজভাগত আহিছিল আৰু সেই সময়ত চোৱাত ভীষণ ঠাণ্ডা পৰিছিল ইউৰোপতো ভয়ানক ঠাণ্ডাৰ বাবে কেইবাখনো নদী বৰফ হৈ পৰিছিল কৃষকৰ শস্য ধ্বংস হৈছিল আৰু 1816 চনত গোটেই বিশ্ব ধৰি ইউৰোপত বৰফ হৈ পৰিছিল অৰ্থাৎ ইউৰোপত বৰফহে পৰিছিল গোটেই বিশ্ব ধৰি ইউৰোপতে 1816 চনত গোটেই অঞ্চলতে বৰফ পৰিছিল তাত আপোনালোকৰ কি ক'ম গৰমৰ প্ৰভাৱ পৰা নাছিল আনকি জুলাই মাহতো তাত বৰফ পৰিবলৈ আৰম্ভ হৈছিল আৰু বিশ্বৰ বহুত ঠাইত খৰাং আৰু ভূমিকম্পৰ দৰে সমস্যাসমূহ দেখা দিছিল আৰু ইয়াৰ বাবে গোটেই বিশ্বত তাপমাত্ৰা কমিছিল সেইটো সময়ত 2 ডিগ্ৰী চেলচিয়াছলৈ কমি আহিছিল আৰু ইয়াৰ ফলত গোটেই বিশ্ব খাদ্য সংকটত ভুগিছিল তাৰ উপৰি ইণ্ডোনেছিয়াতো 1816 চনত ঠাণ্ডা হৈ আছিল আৰু তাৰ উপৰি তাত জলীয় আগ্নেয়গিৰি উদগীৰণ হৈছিল তাৰ ফলত ৭১,০০০ মানুহ মৃত্যুৰ মুখত পৰিছিল সেই সময়তে সেইবাবে বৈজ্ঞানিকসকলে কয় যে এইবাৰ সোলাৰ মিনিমামে বেছিকৈ প্ৰভাৱ পেলাব তাৰ কাৰণ হৈছে সোলাৰ স্পটসমূহ কমি আহিছে আপোনালোকে কাষৰ স্ক্ৰীনত দেখিব পাইছে সোলাৰ স্পটসমূহ কেনেকুৱা হ'ব পাৰে আৰু এটা কথা হৈছে যে সূৰ্যৰ মেগনেটিক ফিল্ড কমিছে অৰ্থাৎ মধ্যাকৰ্ষণ শক্তি কমিছে আৰু ইফালে এষ্ট্ৰনমিকেল ছ'চাইটি বৈজ্ঞানিকসকলে কয় যে 11 বছৰৰ মূৰত এনে ঘটনা হোৱা দেখিবলৈ পোৱা যায় আৰু কয় যে ইয়াৰ প্ৰতিক্ৰিয়াৰ বাবে ভয় খাব নালাগে আৰু কিছুদিনৰ পিছত সূৰ্যৰ নিজৰ অৱস্থালৈ পুনৰ ঘূৰি আহিব ইয়াৰ বাবে আশংকা কৰাৰ কোনো প্ৰয়োজন নাই যিহেতু বৈজ্ঞানিকসকলে মত পোষণ কৰে যে ইয়াৰ বাবে ভয় খাবলগীয়া একো নাই যিহেতু সূৰ্য আকৌ পুনৰ অৱস্থালৈ ঘূৰি আহিব তেনেহ'লে ভয় খাব কোনো কাৰণ নাই যদিহে আপোনালোক আৰু এটা কথা কওঁ যিহেতু আমাৰ ডিহিং পাটকাই খনন কৰিব গৈ আছে তাৰ কাৰণে প্ৰটেষ্ট কৰক আৰু প্ৰতিৰোধ কৰক ছ'চিয়েল মিডিয়াৰ জৰিয়তে আৰু যদি তেওঁলোকে চোৱা নাই তেনেহ'লে ভিডিঅ'টো চাব মই ওপৰত দিয়া আছে আই বটনৰ ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক দিয়া হৈছে আগৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব যদি নতুন কোনোবা আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আগতীয়াকৈ মোৰ ভিডিঅ'সমূহ নটিফিকেশ্যন পায় আজিলৈ ধন্যবাদ